Hi friends, আজি মই নতুন ভিডিঅ' এটা লৈ আহিম আকৌ। আজি মই ক্লাছ কৰিম লেচন গিটাৰ লেচন স্কেল ডি, গতিকে ডি স্কেল। তো আপোনালোক ওচৰলৈ দি দিছোঁ। এইটো ডি কৰ্ড হয়, এইটো ডি কৰ্ড। প্ৰথম কথা হৈছে ডি কৰ্ডটো বজাবৰ কাৰণে, স্কেল বজাবৰ কাৰণে আমাক লাগিব কি কি নোট লাগিব মই এইটো কৰিছোঁ। ডি কৰ্ড বজাবৰ কাৰণে প্ৰথমে আমাক ডি লাগিব, ই লাগিব, এফ চাৰ্ফ লাগিব, জি লাগিব, এ লাগিব, বি লাগিব, চি চাৰ্ফ লাগিব, ডি লাগিব। ঠিক আছে, কি কি লাগিব? ডি লাগিব, ই লাগিব, এফ চাৰ্ফ লাগিব, জি লাগিব, এ লাগিব, বি লাগিব, চি চাৰ্ফ লাগিব, ডি লাগিব। এতিয়া আমি নোট চাওঁ কি কি। ফাৰ্ষ্ট এইটো ডি কৰ্ড। ডি কৰ্ড বজাবৰ কাৰণে এইটো ডি কৰ্ড হয়। তো এতিয়া ডি স্কেল। ডি স্কেল বজাবৰ কাৰণে আমি ডি ষ্ট্ৰিঙত যাম। এইটো ডি ষ্ট্ৰিং, 4 নম্বৰ ষ্ট্ৰিং, 4 নম্বৰ ষ্ট্ৰিং ডি। এইটো অপেন, এইটো অপেন বাজিব ডি। তাৰপিছতে বাজিব ই। এইটো অপেন বাজিব ডি ষ্ট্ৰিং, প্ৰথম বাজিব অপেন, তাৰপিছতে ই নোট বাজিব। ই পিছত এফ চাৰ্ফ নোট বাজিব। এইটো এফ চাৰ্ফ নোট। গতিকে এইটো ই, এইটো এফ, এইটো এফ চাৰ্ফ। তাৰপিছতে এইটো জি। জিৰ পিছতে আমি যাম এ নোট। এ নোটৰ পিছতে আহিম বি নোট। বি নোটত আহিম চি চাৰ্ফ নোট। তাৰপিছত আহিম ডি নোট। এইটোৱে হৈছে ডি কৰ্ড। এতিয়া কি কি বজালোঁ আমি? ডি অপেন বজালোঁ, ই নোট বজালোঁ, এফ চাৰ্ফ নোট বজালোঁ, জি নোট বজালোঁ, এ নোট বজালোঁ, বি নোট বজালোঁ, চি চাৰ্ফ বজালোঁ, ডি বজালোঁ। গতিকে এইটো হৈছে ডি স্কেল। তো আকৌ এইটো আৰু এটা পদ্ধতি বজাব পাৰি। আমি ইয়াতে জি নোটটো ইয়াত নবজাই আমি জি ষ্ট্ৰিং অপেন বজাই দিব পাৰোঁ। এনেকৈ ডি নোট বজালোঁ, ই বজালোঁ, এইটো বজালোঁ, এফ চাৰ্ফ বজালোঁ। আমি প্ৰথমতে জি বজাইছিলোঁ, কিন্তু জি আমি ইয়াত অপেন বজাই দিওঁ। এইটো ষ্ট্ৰিং অপেন, এইটো অলপ ষ্ট্ৰিং, এইটো অপেন বজালোঁ। অপেন বজোৱাৰ পিছত আমি প্ৰেছ কৰিলোঁ এ নোট হ'ল, বি নোট হ'ল, চি চাৰ্ফ হ'ল, এইটো হ'ল। এইটো ডি নোট। এনেকৈ বজাব দি, এনেকৈ বজাব পাৰোঁ। দুইধৰণে বজাম। আমি এফালে জি নোটটো নিদি পেলাই আমি জি অপেন বজাই দিলেও হ'ব, আৰু এইফালে জি প্ৰেছ কৰিলে আমি ডাইৰেক্ট এ বজাব লাগিব। গতিকে ডি অপেন, এইটো ফাৰ্ষ্ট, এইটো ডি অপেন, 4 নম্বৰ ষ্ট্ৰিং, ছেকেণ্ড ফ্ৰেট। তাৰপিছতে এইটো হৈছে এইটো ডি, এইটো ই নোট, অপেন ডি হ'ল, এইটো ই নোট। তাৰপিছতে বজাম আমি এফ চাৰ্ফ বজাই দিম। এফালে আমি জি নোটটো যদি নবজাওঁ আমি জি অপেন বজাম। জি অপেন বজোৱাৰ পাছতে আমি আকৌ এইটো প্ৰেছ কৰিম, এ হ'ব। তাৰপিছতে বি বজাম, চি চাৰ্ফ বজাম, ডি বজাম, বা ডি বজাম, চি চাৰ্ফ বজাম, এইটো বি বজাম, এ বজাম, এফালে এইটো জি বজাম, এইটো এফ চাৰ্ফ বজাম,
ই বজাম, ডি বজাম বা তাৰপিছতে এইটো হৈছে ডি স্কেল। গতিকে আজি মই ডি স্কেলটো দিলোঁ। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আজি যিটো মই ডি স্কেল দিলোঁ হয়তো নতুন গীটাৰসকলে ইয়াৰ পৰা কিছু শিকিব পাৰিব, গতিকে মোৰ ভাল লাগিব। তো আজিলৈ আহোঁ, বাই বাই, জয় আৰ।